Hello guys, welcome back to my YouTube channel Nihar Kitchen. আজি মই আপোনালোকৰ আগত এটা ৰেচিপি আগবঢ়াম। ৰেচিপিটো কি অলপ পায়স বনাও আৰু তাৰ কাৰণে মই আজি ৰেডি হৈ লৈছো। পায়সটো সবে বনায়, হলেও মই কেনে ধৰণে বনাও আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছো। নিশ্চয় আপোনালোকে চাই ভাল পাব। বলকচোন যাও। হয়তো এইখিনি সামগ্ৰীৰে পায়সখিনি বনাম। ইয়াতে মই গাই ঘিউ ব্যৱহাৰ কৰিছোঁ, অন্নপূৰ্ণা আৰু কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ, চেনি, তেজপাত, কাজু, কিচমিচ আৰু কেশৰ, আলমণ্ড এইখিনি ব্যৱহাৰ কৰিছোঁ। লগতে এপোৱা চাউল দিছোঁ। চাউলৰ লগতে 4 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। মই আমুল তাজাটো ব্যৱহাৰ কৰিছোঁ, যিহেতুকে গাখীৰটো অলপ বেছিকৈ লাগে। গাখীৰটো বেছি হ'লে পায়সটো খাবলৈ খুব ভাল হয়, এটা ক্ৰিমি টেক্সচাৰ এটা হয়। আপোনালোকে কেনেধৰণে বনায় তেনেকৈয়ে বনাব পাৰে, যিহেতুকে মই এনেকৈ বনাই খুব ভাল পাওঁ আৰু লগতে খোৱাটো বহুত টেষ্টি হয় পায়সখিনি। এতিয়া মই গেছটো জ্বলালোঁ। গেছটো জ্বলাই অকণমান ডাঙৰ বৰ্তন এটা মই লৈছোঁ, যিহেতুকে ডাঙৰ বৰ্তনটোত হ'লে পায়সটো ভাল হয়, বাহিৰত চিটিকি পৰিও নাযায়। এতিয়া মই গাখীৰখিনি ইয়াতে গৰম কৰিলোঁ অকণমান। তেতিয়া গৰমটো কৰি লোৱাৰ পাছতেই আপোনাৰ চাউলখিনি দিবলৈ ভাল হ'ব। এতিয়া গাখীৰখিনি সম্পূৰ্ণ মই ইয়াতে ঢালি দিলোঁ। গাখীৰখিনি দিয়াৰ পাছতে এতিয়া মই চাউলখিনি দিয়াৰ আগতে দুখিলা তেজপাত দিম। তেজপাতটো দিলে অকণমান গোন্ধটো খুব ভাল আহে। এতিয়া ইয়াতে মই চাউলখিনি দি দিছোঁ। চাউলখিনি দিয়াৰ লগতে অকণমান পানী থাকিলে চাউলখিনিত একো বাৰু বেয়া নহয়, যিহেতুকে পানীটো থাকিব নালাগে, কিয়নো আপোনাৰ পানীটো হ'লে অকণমান হেৰিয়া এটা ভাৱ হয়, সেইকাৰণে পানী দিবই নালাগে। খুব কম পৰিমাণে পানীটো ব্যৱহাৰ কৰিব লাগে। যিমান পাৰে গাখীৰে পিয়ৰ গাখীৰটো ব্যৱহাৰ কৰিব লাগে, তেতিয়া খুব ভাল হয়। এতিয়া মই ইয়াতে ইলাইচিকেইটা দি দিছোঁ। ইলাইচিটোৱেও বৰ সুন্দৰ সুগন্ধ এটা আহে, খাবলৈও ভাল লাগে। আৰু কিছুমানে পায়সটো খাবলৈ দিগদাৰ পায়, পেটৰো হেৰি হয় বুলি ভাবে, সেইকাৰণে ইলাইচিকেইটা দিব লাগে। ইলাইচি দিলে অলপ হজমো হয়। আৰু ইয়াতে মই কাজুকেইটা দি দিলোঁ। এতিয়া খিচমিচখিনি দি দিছোঁ, অকণমান সৰহকৈ দিছোঁ। যিমান এইবিলাক বস্তু দিলে পায়সটো খুব ভাল হয়। এতিয়া চেনি দি দিছোঁ। চেনি আপোনালোকে সোৱাদ অনুসাৰে দিব। চেনিটো যিমানটো ভাল পায় সিমান দিওঁ। বেছি যদি মিঠা খায় বেছিকৈ দিব। মই অলপ মিঠাটো কম খাই ভাল পাওঁ, আমাৰ পৰিয়ালটোৱেও কমেই খায়, সেইকাৰণে মই কমকৈ দিছোঁ। এতিয়া খুব সুন্দৰকৈ লৰাব লাগিব। লৰাই খুবেই লৰাব লাগিব, মানে মইতো যথেষ্ট লৰাওঁ। খুব সুন্দৰকৈ লৰাব লাগিব। এতিয়া ইয়াতে মই কনডেন্স মিল্কটো দি দিছোঁ। সম্পূৰ্ণই দি দিম, যিহেতুকে মই ক্ৰিমি টেক্সচাৰ এটা দিবলৈ চেষ্টা কৰিছোঁ। চাওকচোন এতিয়া লৰাই দিলত কি সুন্দৰ কালাৰ এটা হৈছে। এতিয়া গোটেইখিনি কাজু, খিচমিচ, আলমণ্ড এইখিনি দিয়া নাই। আলমণ্ডটো দিয়া নাই, দিম অলপ দেৰিকৈ দিম আলমণ্ডটো। এতিয়া মই এইখিনিতে ব্যৱহাৰ কৰিছোঁ গাই ঘিউটো। গাই ঘিউটো এটা সুন্দৰ সুগন্ধ দিয়াৰ লগতে খাবলৈ খুব ভাল হয়। আপোনালোকে জন্মাষ্টমীৰ কাৰণে ক্ষীৰ বনাইছেনে বাৰু? মই ভাবিলোঁ ঘৰতে অকণমান ক্ষীৰ বনাই দিওঁ। নিজৰ নামঘৰখন আছে যেতিয়া, ভগৱানক ইয়াতে অকণমান ক্ষীৰ বনাই দিওঁ। এতিয়া মই খুব সুন্দৰকৈ লৰাম। যিমানেই পায়সখিনি লৰাই সিমানেই খাবলৈ খুব ভাল হয়। আপোনালোকে কেনেধৰণে বনায় মোক ক'বচোন কমেণ্টত। এতিয়াও সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'বলৈ এতিয়াও টাইম আছে। এতিয়া মই ইয়াতে কেশৰটো ব্যৱহাৰ কৰিম। কেশৰটোৱে এটা সুন্দৰ ফ্লেভাৰ দিয়ে, আৰু কেশৰটো খালে জানেই স্কিনৰ কাৰণে খুব ভাল হয়। কেশৰটো এনেকুৱা এটা বস্তু আপোনাৰ খাবও পাৰি, লগতে স্কিনত লগাবও পাৰি, কিন্তু এইটো বেলেগ বেলেগ তৰিকা দি কৰিব লাগিব। কেশৰটো কেনেকৈ স্কিনতো লগাব পাৰে, আপোনালোকে নিশ্চয় কেশৰটো ব্যৱহাৰ কৰে। কেশৰটো ব্যৱহাৰ কৰিলে খুবেই ভাল লাগে খাবলৈ। আৰু ইয়াতে মই দিছোঁ আলমণ্ডকেইটা সৰু সৰুকৈ কাটি দি দিছোঁ, যিহেতুকে পিছত দিছোঁ। আলমণ্ডটো অকণমান গলি গ'লে অকণমান বেয়া লাগে, অকণমান কুট থোৱা পেটাৰ্ণৰ হৈ থাকিব লাগে। মই তেনেকৈ খাই ভাল পাওঁ, অকণমান কাট আৱাজ এটা হৈ থাকিলে খুব ভাল লাগে। এতিয়া মই আলমণ্ডখিনি দেৰিকৈ দিছোঁ। অলমষ্ট হ'বই হ'ল আৰু পায়সখিনি। এতিয়া মই খুব সুন্দৰকৈ আকৌ পায়সখিনি লৰাম। চাওকচোন ইমান ধুনীয়াকৈ পায়সখিনি এতিয়া সিজিছে। পায়স মোৰ মায়ে কয় পায়স মই সুন্দৰকৈ বনাওঁ, নাজানো, কিন্তু মোৰ মায়ে খুব সুন্দৰকৈ পায়স বনায়।
কিন্তু মাৰ পৰাই মই শিকিছোঁ কেনেধৰণে পায়স বনাব লাগে। যিহেতু মাৰ পায়স খালে সকলো মানুহে কয় মায়ে খুব সুন্দৰকৈ পায়স বনায়। মাৰ পৰাই শিকিয়ে মই পায়সখিনি ব্যৱহাৰ কি কি দিব লাগে ইয়াতে জানিবলৈ চেষ্টা কৰোঁ আৰু লাহেকৈ বনাবলৈও শিকিলোঁ। এতিয়া মই গোঁসাই ঘৰত চাকি বন্তি দি এতিয়া পায়সকণ আগবঢ়াইছোঁ। আপোনালোকেও নিশ্চয় চাগে জন্মাষ্টমীত নিজৰ ঘৰতে পায়স অকণমান আগবঢ়ালে